বিশেষ এটা অনুৰোধক লৈ মই ৰাইজৰ মাজত আহিব লগা হ'ল কথাটো হ'ল প্ৰাইভেট গাড়ীৰ কথা লৈ মানে কিছু কথা মানে ৰাইজসকলক জনাব লাগিব প্ৰাইভেট গাড়ী মানে চাৰিচকীয়া বাহন যেনে মাৰুতি মহেন্দ্ৰ বলেৰো ইনোভা ফৰ্চুনাৰ এনেকুৱা যিকোনো চাৰিচকীয়া বাহন প্ৰাইভেট গাড়ী এই গাড়ীবিলাকৰ কথালৈ মানে ৰাইজৰ মাজত মই আহিব লগা হ'ল এইখিনিতে জানিব লগা কথাটো হ'ল যে এনেকুৱা প্ৰাইভেট গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰা সময়ত কোনোবা যদি সম্পূৰ্ণ ফিজ নিদি পেলাই মানে কিছুমানে কি কৰে আধা দি পেলাই 5 বছৰৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে 500 টকাখিনি পাছত দিম বুলি ভাবি পেলাই মানে সম্পূৰ্ণ দিয়া নাই তো এনেকা কৰি কোনোবা যদি গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আধা দি পেলাই গাড়ী সম্পূৰ্ণ টেক্স নিদিয়াকে কাবাৰ গাড়ী যদি চলি আছে তেওঁলোকে খুব স্পষ্টভাৱে মানে জানি লোক বুলি মই আশা কৰিছোঁ যে তেওঁলোকে বাকি যিখিনি টেক্স আছে সেইখিনি অনতি পলমে যাতে আদায় দিয়ে কাৰণ চেকিংটো চলি আছে সবতে গোটেই অসমত তো সেইবিলাক গাড়ী ক'ৰবাত যদি চেকিঙত পৰে ডেফিনেটলি MV ৰুলৰ আধাৰত একশ্যন হ'বই কোনোবা ধৰি লওক ফেমিলি মেম্বাৰলৈ গ'ল দূৰত তাত যদি চেকিংটো সবতে চলি আছে তো তাত যদি ধৰাৰ পৰে যে এখন গাড়ী টেক্স নাই তেতিয়ালৈতো একশ্যন হ'ব লগে লগে তেতিয়া কিমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে তো সেইবিলাক কথা লৈ পেলাই এইবিলাক কথা চিন্তা কৰি আগতীয়াকৈ আপোনালোকে যাতে এই আধা অংশ যিটো টেক্স আধা অংশ মানে আৰু এবাৰ কৈছোঁ যে গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কিছুমানে কি কৰে সম্পূৰ্ণ টেক্স নিদি পেলাই 5 বছৰৰ টেক্স দিয়ে আৰু বাকি টকাটো পাছত দিম বুলি ভাবি থৈ দিয়ে কিন্তু এনেকৈ থাকি যায় তো এনেকৈ যদি কাৰোবাৰ ভুলত থাকি গৈছে তেতিয়াহ'লে সেইটো তেওঁলোকে অনতি পলমে আদায় দিব লাগে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজিৰ তাৰিখত 750টা এনেকুৱা গাড়ী আছে LMV গাড়ী আৰু তেওঁলোকৰ বিপৰীতে 1,22 লাখতকৈও বেছি টকা চৰকাৰে পাবলগীয়া আছে আৰু চৰকাৰে এই যিটো ৰেভিনিউ কালেকশ্যন তাতে খুব মানে খুব ষ্ট্ৰিক্টলি মানে এইটো চাইছে আৰু চাইছে মানে কি এইটো মানে এইটো দিবই লাগে এইটো যিহেতু এইটোতো নিজৰ দায়িত্বত পৰি যায় তো এইবিলাক আহুকালৰ পৰা মানে যাতে আহুকালত নপৰে অসুবিধা যাতে নপৰে তেওঁলোকে টেক্সখিনি খুব অন্তিপলমে যাতে দিয়ে আৰু খুব আজিকালি টেক্স একদম ইজি হৈ গ'ল অফিচত আহিবই নালাগে আমি ইয়াতে যি 750টা গাড়ী আমাৰ কোকৰাঝাৰ জিলাত মানে টেক্স ফেইল হয় প্ৰাইভেট গাড়ী চলি আছে সেই লিষ্টটো এই শ্বেয়াৰ কৰিম আপোনালোকে নিজে নিজে চাই ল'ব পাৰিব আপোনাৰ নাম্বাৰ যদি আছে তাত লগে লগে সেইটো চেক কৰি পেলাই চাওক আপোনাৰ এইটো ঠিক আছে না নাই যদি টেক্স দিয়া আছে ইতিমধ্যে তেতিয়াহ'লে চিন্তা নাই যদি নহয় বোলে এইটো ফেইল হৈ আছে আপুনি অনতি পলমে একশ্যন লওক আৰু সেই টেক্সটো কেনেকৈ দিব লাগে মই অলপ আগত কোৱা নিচিনা অফিচত আজিকালি আহিব নালাগে অনলাইনত কেনেকৈ নিজে দিব পাৰে সেই পুৰা সম্পূৰ্ণ ছিকুৱেন্সটো সেইটো আমি শ্বেয়াৰ কৰিম শ্বেয়াৰ কৰিছোঁ এয়া আপোনালোকে এইটো ভালকৈ চাই লওক এই ছিকুৱেন্সত গ'লে আপোনালোকে নিজৰ ঘৰতে নিজৰ কম্পিউটাৰত নিজৰ মোবাইলত মানে টেক্সটো দি ল'ব পাৰিব আৰু যদি নাজানে কিছুমানে নাজানিব পাৰে নাজানিলে চিধা অফিচত আহিব পাৰে চিধা অফিচত আহিলে আমাৰ অফিচৰ ষ্টাফ নিজৰ চেম্বাৰত নহয় বাহিৰতে একদম টেবুল লৈ বেনাৰ লৈ মানে বহি আছে ইয়াতে বেনাৰ লৈ একদম মে আই হেল্প ইউ এনেকৈ লিখা আছে আপোনালোকে চাওক এইটো আমি এনেকৈ বহি আছোঁ ইয়াত আহি পেলাই সুধিলে হ'ল যে মই এইটো এনেকুৱা হ'ল এইটো মই টেক্স দিব পৰা নাই কেনেকৈ দিম আমাৰ অফিচৰ মানুহে এইটো সুন্দৰকৈ বুজাই দিব যে এইটো এই ৱেবছাইটত যাওক এনেকৈ কৰি পেলাই আপোনালোকে এইটো কৰিলে এইটো কামটো হৈ যাব আৰু তাতে যদি কিবা অসুবিধা হয় ইয়াৰ সলিউশনৰ দায়িত্ব আমিয়ে ল'ম যিকোনো প্ৰকাৰে টেক্সটো আমি ৰাখাৰ ব্যৱস্থাটো কৰিম আচ্ছা এটো মানে
এটা কথা নিশ্চিতভাৱে জানি থওক আমাৰ ইয়াতে কোনো ধৰণৰ কেছ পেমেণ্ট নহয় এইটো কণ্টেক্টলেছ ছাৰ্ভিচ এইটো পূৰা অনলাইন হয় আৰু ইয়াৰ কাৰণে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যদি নিজে নাজানে আৰু এটা বিকল্প আছে এইটো হ'ল গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজিৰ তাৰিখত 294তকৈও অধিক কম্পিউটাৰ চেণ্টাৰ আছে যিকোনো চেণ্টাৰত গ'লে তেওঁলোকে বনাই দিব আৰু কোনোবা যদি কম্পিউটাৰ চেণ্টাৰে নাজানে তেতিয়াহ'লে এই চেণ্টাৰৰ মানুহ আমাৰ এই অফিচত আহিলে আমি তেওঁলোকক সুন্দৰকৈ বুজাই দিম ঠিক তেনেকৈ আমাৰ গোসাইগাঁৱতো আপোনালোকে দিব পাৰিব গোসাইগাঁৱৰ যিকোনো ডাঙৰ কম্পিউটাৰ চেণ্টাৰত গ'লে আপোনালোকে সুধিলে বিচাৰিলে পাব তেনেকৈ ফকীৰগামতো আপোনালোকে পাৰিব চেৰফাংগুৰিতো পাৰিব দতমাতো পাৰিব হা কোকৰাঝাৰ টাউনতো পাৰিবই কথাই নাই গতিকে খুব অনতি পলমে একদম আৰ্জেণ্টলি আপোনালোকে এইটো দি দিয়ক নিজৰ সুবিধাটো নিজে কৰি লওক হা আৰু এইখিনিতে এটা কথা কওঁ আমি এতিয়া কিন্তু অকল গাড়ী নাম্বাৰ আৰু এই নাম্বাৰৰ এগেইনষ্টে কিমান টেক্স পেণ্ডিং আছে সেইটো শ্বেয়াৰ কৰিছোঁ তো এইখিনি চাই আপোনালোকে সোনকালে একশ্যন লওক আৰু যদি ধৰক যদি এইবিলাক চব আমি জনোৱাৰ পিছতো যদি কোনোবা নাহে তেতিয়াহ'লে আমি একদম এড্ৰেছ সহকাৰে কিন্তু আমি পাছত আৰু আমি এইটো আৰু ওলাই দিম কাৰণ আমি এড্ৰেছ পালে সেই এড্ৰেছত আমি ঘৰতো যাব পাৰোঁ আমাৰ ষ্টাফে যাব কোনোবা যদি জানা নাই কোনোবা কিবা কাৰণত শুনা নাই তেনেকৈ আমি পেপাৰতো দিম কিন্তু আজিকালি যিহেতু ইলেক্ট্ৰনিক মিডিয়া আপোনালোকে আহিছে এইখিনি অনুগ্ৰহ কৰি খুব সুন্দৰকৈ স্প্ৰেড কৰি দিয়ক আমাৰ চুকে কোণে যাতে চব ৰাইজে গম পায় আৰু মই আশা ৰাখিছোঁ ৰাইজে এইখিনি কথাক লৈ খুব গুৰুত্ব সহকাৰে ল'ব আৰু নিজৰ কামখিনি সুন্দৰকৈ নিয়াৰিকৈ কৰি ল'ব ধন্যবাদ হয়তো दा गारिनि नाम्बारखौल' जोङो शेयार खालामदों बे गारिनि नाम्बार बेसेबां टेक्स दं बेखौ जोङो रोखा रोखायै शेयार खालामदों नै दा जों खावलायहरदों जे बिथांमोना थाब माने होफैथों ओमफ्राय गले गले बुंनायावबो जोंथ' अभार फनबो बिथांमोनजों जगाजग खालामनो नाजागोन खायफा खायफाना ओरैबायदि सोरनाबा सोरनाबा मबाइल नाम्बारानो जाला सोलायबाय बे टाइपनि थ' बे नाम्बारखौ होखांनानै जों गले गले बुंनायावबो जुदि सोरबा माने फैयाब्ला अब्लाथ' जोंहाथ' बेखौ खामानि एक्सन खालामबाय होननानै मोनसे प्रमान नांथारगोन थ' जोङो खुब इयुनावनो एसे थाबनो माने गारि नाम्बारजों लोगोसे जोङो गारि बिगोमानि नामखौ सिन्थायनो जों फुरा माने रोखा रोखा नुजासे जों माने पर्टेलाव आरो पेपाराव जों माने बेखौ होनो गोनां जाहैनो हागौ फोसावनो गोनां जाहैनो हागौ गतिके जों माबादों गले गले खावलायदों बिथांमोनहा गावनि गावबागाव नाम्बारखौ चेक खालामनानै माने जाहाथे होफैथों दा जों दा जेबो खुनु एड्रेस जेबो नाम थाम होआखै नाम्बार गावबागाव नाम गारि नाम्बारखौ नायनानैनो बिथांमोना जाहाथे अननानै नैबे माबाखौ टेक्सफोरखौ थाब थाब होनानै लायो गोजोन्थों स्पेसियेलि क'क्राझार जिल्लायाव नैबे पिकनिक जानाय समाव जोबोद माने मोनसे सेन्सिटिभ टाइम बियो बयबो जुमाय लोंनानै फैयो जोङो सालायग्रानि अनगायै मालायफ्रा जेसेबां जुमाय लोङो बहाय जोंहा बुंनो गोनां गैया सोरबा दोलालायनाय हाद्रिउ दुद्रुलायनाय लोंनानै फैयो जोंहा बुंनो गोनां गैया नाथाय सालायग्राया जुमाय लोंथारनो मोननाय नङा जोङो सरासनस्रा मा मोनो उसुबिदा जे ज' फैनोसै जुमाय लोंनानै फैजोबनाय गासिबोथ' गियाराव टप गियाराव फैजोबखायो फैनानै मा खालामो सिदा नांलायनाय आरम्भ खालामो दा बहाय जोङो खावलायनो नागिरदों खुब सिबिनानै गोसो सिंनिफ्राय खुलुमहरनानै जे बे जोंजों नांलायनानै बिथांमोना देरहानाय जाया जोंखौ रायनानै फैयो एखमबाथ' बुनोबो नागिरो गारि सारि बुख्रुबजोबनानैबो फैनो नागिरो एखमबा थ' बेबादि खालामनानै फैयोब्ला बे देरहानाय नङा मानो होनबा जोंजों नांलायनानै फैगोन दसे उनाव जाब्रबथाय जानानै जुदि अबथिरा जिउ गोमायोबा अब्ला मा जागोन बैखौसो सानहरनांगौ आरोखि ओंखायनो आङो गोसो सिंनिफ्राय खावलायदों नैबे खमसे खम जुमाय लोंनानै गारि दा सालायथारथों सालायग्राया जुमाय दा लोंथारथों मटर साइकेलानो होन गारि गिदिरानो होन मटर साइकेलजों जाब्रबथाय जायोब्ला खुब बेसे सानै मानसि साथाम खुब बेसे
सोरबा साथाम गाहाम जाबनानै फैयो बेबो नियमनि बाहेराव तो एसेल' मानसि माबायो आरोखि खिन्थु साखा खब्रै बा गारि गिदिरबा बिसोरनि बेसेबां बुरजा मानसि थायो सासे ड्राइभारनि भुलनि थाखाय बेसेबां बुरजा मानसि अबस्थिरा जिउ गोमानो हागौ बै जिनिसा बिराद साननो गोनां बाथ्रा गोदान बोसोरनि समाव गारि सालायग्राया जुदि जौ लोंनानै सालायोब्ला बिफाना जोंनि रुलावनो दंखायो आरो स्पेसियेलि आसाम सरकार ओमफ्राय बिटिसि सरकारा रावखौबो माने अबथिरा खुनु जाहोन गैयाजासे बेबायदि जिउ गोमानायखौ लुबैथाराखै बयखौबो मोजाङै मोजां जों जिहेतु बयबो गोरोंखासै गतिके जोंनि रोंगौथिखौ खामानिदारि देखायनांगौ होननानैसो मोनसे परिबेस जाजानो लुबैदों सरकारा गतिके सरकारनि खावलायनायजों लोगोसे गावनिखौबो जों रोंगौथिखौ माने देखायनानै नैबे जाब्रबथाय जानायखौ खमायहोनो आं गोसो गोरबोनिफ्राय गासै गारि सालायगिरि बिथांमोन गाखोग्रा बिथांमोनखौ गोसो गोरबोनिफ्राय आं खावलायहरो